হাই গাইজ, মই এনেতে ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া আমি ৰাতিপুৱা শুই উঠি চাহ খাবলৈ বহিছোঁ আৰু চাহ তাহ খাই আমি আজৰি হৈ ৰাতিপুৱা দেওবৰীয়া বজাৰলৈ আহিলোঁ বজাৰ কেইটামান কৰিম বুলি। আপোনালোকৰ এইখিনিতে কথা এটা কওঁ যে আপোনালোকে ভাবিব পাৰে মই সদায় ক'ত যাওঁ কি কৰোঁ সেইবোৰ ভিডিঅ'কে কিয় দেখুৱাই থাকোঁ, কাৰণ মোৰ এইবাৰ ইউটিউব চেনেলটো নতুন হয়। মই ক্লাছ নথকাৰ সময়ত দিনটো কি কৰোঁ সেইবোৰকে আপোনালোকক দেখাব চেষ্টা কৰোঁ। যদি ক'ৰবাত মোৰ ভুল হয় আপোনালোকে মোক ক'ব আৰু আগলৈ ভাল ভিডিঅ' বনাবৰ বাবে আপোনালোকে মোক ছাপোৰ্ট কৰি যাব। আমাৰ বজাৰ কৰি হৈ গ'ল, এতিয়া আমি ৰুমলৈ আহি আছোঁ। ৰুম পাই আমি এতিয়া ভাত খাবলৈ লৈছোঁ। আমি খাই অলপ শুলোঁ, শুই উঠি গধূলি সময়ত আমি টাউনৰ ফালে অলপ ওলাই আহিলোঁ। টাউনৰ পৰা আহি গোটেইকেইজনে চাহ খালোঁ। চাহ তাহ খাই উঠি অলপ পঢ়ি পিনি আকৌ ৰাতি ভাতৰ যোগাৰ কৰিলোঁ। আজি ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আকৌ এনে ভিডিঅ'তে লগ পোৱা আশা থাকিব। বাই বাই।